কি হৈছিলে? মানে কি হৈছিলে মানে কি ট্ৰেইনৰ হেৰিটো ল'ৰা সেই ঘৰুৱা মানে কি ল'ৰাটো কি হ'ল আগৰ ঘৈণীয়েক আছেই, দুইটা ল'ৰা এজনী ছোৱালী। পিছত কি হ'ল তাত গৈ গুৱাহাটীত গৈ গাড়ী চলাৰ পিছত কাৰ এটা মাইকী এটা পঠালে, এইটো বাগানী নেকি, তাৰো বোলে ল'ৰা ছোৱালী আছে। এই মাইকীটো অহাৰ পিছত ঘৰৰ মানুহে সমাজক মাতিলে, গবৰা চবৰা চব আহি গ'ল। সমাজে ক'লে যে বেলেগ মাইকী লৈ আহিছে, এইটো সমাজটো নহ'ব, ছোৱালী আনিলেতো বেলেগ কথা। এইটো কাৰণে এই সমাজত থাকিব নোৱাৰিব, লাগিলে তই লংকাত গৈ ভাড়া থাক। সি নামানে নহয়, দা চাহ লৈ বোলে খেদা খেদি। পিছত পুৰণা মাইকীটো আহি কেছ কৰিলে, বোলে এনেকৈ মোক অত্যাচাৰ কৰি আছে। পিছতে লংকাৰ হেৰি গৈ মাইকীজনী উঠাই লৈ আহিলে নতুন। তাৰপিছত ৰাতি বোলে কেইটা বজাত কোনটো ট্ৰেইনত মাৰিলে, চাপ মাৰিলে। মৰা মানুহজনৰ নাম কি? প্ৰেম কুমাৰ সিং। কিমান বয়স হ'ব? 26-27। আপুনি স্থানীয় মানুহ? স্থানীয় গাঁৱৰে। ছাৰ ক'ত পালে মৃতদেহটো? ৰেলৱে কিলোমিটাৰ 156/1 এনেকৈ ৰাতিপুৱা মই খবৰ পাওঁ যে এজন অচিনাকি মৃতদেহ পৰি আছে বুলি। কোৱাত ৰেলৰ পৰা মেম'তে আমি ঘটনাস্থলীলৈ আনো আৰু ঘটনাস্থলীলৈ গৈ পাওঁ দেখে যে এজন মানুহ বেডলি ইঞ্জুৰি অৱস্থাত, হাত ভৰি কটা যোৱা অৱস্থাত পৰি আছে ৰেল লাইনৰ ওপৰতে। তাৰপিছত অনুসন্ধান কৰি গম পাওঁ যে মানুহজন অসুস্থ এই ভালুকমাৰীৰে ৰানিং ট্ৰেইনত তেওঁ খুন্দা খায়, হাত ভৰি কটা যায় আৰু ঘটনাস্থলীতে মৃত্যু। ছাৰ মানুহজনৰ নাম কি? মানুহজনৰ নাম প্ৰেম কুমাৰ সিনহা। ঘৰ ক'ত? ঘৰ বালুভণ্ডাৰ। বালুভণ্ডাৰ। ৰাতি ট্ৰেইনে মাৰিছে নেকি ছাৰ? এইটো মিড নাইট হ'ব, ৰাতি ট্ৰেইনে কাটিছে। কি কাৰণে মৰিছে? আত্মহত্যা নে ছাৰ কি বুলি ভাবে? এইটো এতিয়া আত্মহত্যা বুলি ক'ব নোৱাৰি, চলন্ত ট্ৰেইনত আহি হৈছেতো। এতিয়া আত্মহত্যা যদি হ'লে তেনেকৈ ডাইৰেক্ট কটা অৱস্থাত পৰি থাকিলে মানুহটো চুচৰি গুচি গ'ল। ৰানিং ট্ৰেইনত গোটেই ফচি গ'ল, চকাত চুচৰি লৈ গুচি গ'ল, 1 মিটাৰমান চুচৰি লৈ গৈছে। এতিয়া মুহূৰ্ত পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে? এতিয়া মুহূৰ্ত পৰীক্ষাৰ বাবে নগ'ল।